এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 জুলাই ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গল সুখবৰ 3 আগষ্টত অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ আহি গল সুখবৰ 3 আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আঁচনিখন পৰিচালনাৰ বাবে প্ৰতি সমষ্টিতে এজনকৈ সহায়ক থাকিব নতুনকৈ অৰুণোদয় বিচৰাসকলে সহায়কক দিব পাৰিব আবেদন 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল হাতত মাত্ৰ কেইটামান দিন বাকি লোকপিয়লৰ কামত জড়িত কোনো বিষয়ে গাফিলতি কৰিব নোৱাৰিব কৰ্তব্য পালনত অৱহেলা বা অস্বীকাৰ কৰিলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ 1000 টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ 3 আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আঁচনিখন পৰিচালনাৰ বাবে প্ৰতি সমষ্টিতে এজনকৈ সহায়ক থাকিব অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ আহি গল সুখবৰ এতিয়াৰে পৰা বেংকত ধন নোসোমালে ক'ব পাৰিব সহায়কক অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে সমাধান অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয় সহায়ক নতুনকৈ অৰুণোদয় বিচৰাসকলে সহায়কক দিব পাৰিব আবেদন এতিয়াৰে পৰা খণ্ড ৰাজহুৱা চক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 3 আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনি তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব প্ৰশিক্ষণ লোকপিয়লত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে মানিব লাগিব কেইটামান নিৰ্দেশনা লোকপিয়লৰ কামত জড়িত কোনো বিষয়াই গাফিলতি কৰিব নোৱাৰিব কৰ্তব্য পালনৰ অৱহেলা বা শাস্তিৰ অস্বীকাৰ কৰিলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ 1000 টকা পৰ্যন্ত হ'ব জৰিমনা অপৰাধ প্ৰমাণিত হলে সেন্সাস এক্ট 1948 ৰ অধীনত সৰ্বাধিক 3 বছৰ পৰ্যন্ত হ'ব জেল প্ৰথম পৰ্যায়ৰ হাউস লিস্টিং এণ্ড হাউজিং সেন্সাসৰ বাবে এই কঠোৰ নিৰ্দেশনা লোকপিয়লৰ কামত নিয়োজিত মাষ্টাৰ ট্ৰেইনাৰ ফিল্ড ট্ৰেইনাৰ এনিমেটৰ আৰু সুপাৰভাইজাৰে নাপাব কোনো ধৰণৰ ছুটি জিলা আয়ুক্তৰ আগতীয়া লিখিত অনুমতি অবিহনে কোনো বিষয়া কৰ্মচাৰীয়ে নিজৰ স্থান এৰিব নোৱাৰিব জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'